বলক 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 আমি কৈ আছো যে আমার রাইজ যাতে আমার এই পূজাত অংশগ্রহণ করে। স্বাগতম বন্ধুগণ, আপোনালোকে চাই আছে আমাৰ চেনেল প্ৰাণজিত এক্সপ্ল'ৰ। তো আজি আমি উপস্থিত হৈছোঁ ধুবুৰী চহৰৰ মাজমজিয়াতে থকা ধুবুৰী মা কালী শ্মশান মন্দিৰ। তো প্ৰতি বছৰৰ দৰে এই বছৰো ইয়াতে পূজা অনুষ্ঠিত হৈছে। তো ইয়াতে প্ৰতি বছৰৰ দৰে বছৰিকীয়া পূজা অনুষ্ঠিত হয়। তো আজি আমি উপস্থিত হৈছোঁ বছৰিকীয়া পূজাত মাৰ আশীষ ল'বলৈ। এতিয়া আমি ভিতৰলৈ প্ৰৱেশ কৰিম আৰু মাৰ আশীৰ্বাদ ল'ম। আৰু ভিতৰত কমিটি মানুহ উপস্থিত আছে, তো তেওঁলোকৰ সৈতে আমি কথা পাতিবলৈ যত্ন কৰিম। আৰু ইয়া আমাৰ লগত আছে আকাশ, মোৰ ফ্ৰেণ্ড হয়। তো মোৰ লগত ভিতৰলৈ সোমাব, ইও মোৰ লগত মাৰ আশীৰ্বাদ ল'ব। চ' ধুবুৰী চহৰত আপোনালোকে যেতিয়া এণ্ট্ৰি কৰিব তেতিয়া আপোনালোকে BOC মোৰ পাব। তো BOC মোৰ ওচৰতে মাৰ মন্দিৰখন অৱস্থিত। তো বলক 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 এতিয়া আমি ভিতৰলৈ সোমাম আৰু মাৰ আশীৰ্বাদ ল'ম। তো চাই থাকক আমাৰ লগত প্ৰাণজিত এক্সপ্ল'ৰ। বলক এতিয়া আমি ভিতৰলৈ প্ৰৱেশ কৰোঁ। এই বছৰকীয়া পূজা মাঘ মাহৰ গভীৰ অমাৱস্যাৰ নিশালৈ প্ৰায় 1-2 বজালৈ মাৰ পূজা আৰাধনা কৰা হয়। তো ইয়াত আপোনালোকে চাইছে দান ভাণ্ডাৰ। তো ভক্তপ্ৰাণ ৰাইজ আপোনালোকে ইয়ালৈ আহক আৰু এই মন্দিৰৰ উন্নতিৰ হকে কিছু দান কৰক। ইয়াত আপোনালোকে চাইছে মন্দিৰৰ গেট সজোৱা হৈছে। তো এতিয়া আমি ভিতৰলৈ প্ৰৱেশ কৰিম। ইয়াত আপোনালোকে গেটৰ সন্মুখত ঘণ্টি লগাই থৈ দিয়া হৈছে। তো আমি মাৰ মন্দিৰত প্ৰৱেশ কৰাৰ পূৰ্বে ঘণ্টি বজাম আগতে। তো আমাৰ চেনেলখন ছাবস্ক্ৰাইব কৰাৰ পিছত আপোনালোকে বেল আইকন দেখা পাব। তো তাতে আকৌ বেল আইকনত ক্লিক কৰিব আপোনালোকে নেপাহৰিব। এতিয়া জাষ্ট সন্ধিয়া হৈছে। তো আমি আগতীয়াকৈ আহিছোঁ কাৰণ পিছলৈ ইমান ভিৰ হয়, ভক্তপ্ৰাণ ৰাইজৰ ইমান হিলদল ভাঙি এই মন্দিৰলৈ আগমন ঘটে। তো তেতিয়া ভিডিঅ' কৰাটো আমাৰ কাৰণে সম্ভৱপৰ নহয়। সেইকাৰণে আমি ভিডিঅ'টো শ্বুট কৰাৰ কাৰণে আমি আগতীয়াকৈ আহিছোঁ। মাৰ মন্দিৰত প্ৰৱেশ কৰাৰ পূৰ্বে আমি চেণ্ডেলযোৰ এটা ঠাইত থৈ দিম। তো আমি ইয়াতে দেখিছোঁ পাগলা বাবা কমিটিয়ে এটা ব্যৱস্থা হাতত লৈছে। তো তাহাঁতে আপোনাৰ চেণ্ডেলযোৰ এটা পলিথিনত সোমাই দিব আৰু আপোনাক এটা টোকন দিব। তো আপোনালোকে চাইছে আমাৰ 121 নম্বৰ এটা টোকন দিয়া হৈছে। তো আমিও চেণ্ডেলযোৰ পলিথিনত থৈ দিম আৰু টোকনৰ জৰিয়তে আমি এতিয়া নিশ্চিন্ত মনে থাকিম আৰু। তো ইয়াৰ পাগলা বাবা কমিটিৰ এক প্ৰশংসনীয় পদক্ষেপ। নহ'লে কি হয়, ভক্তপ্ৰাণ ৰাইজ ইয়ালৈ আহে, চেণ্ডেলযোৰ বাহিৰত য'তে ত'তে থৈ দিয়ে, পিছত আকৌ মাৰ মন্দিৰৰ ভিতৰলৈ সোমায়, পিছত আকৌ উভতি অহাৰ পিছত চাই চেণ্ডেলযোৰ নাই, হেৰাই গৈছে, জোতাযোৰ নাই, হেৰাই গৈছে। তো টেনশ্যন হয় আৰু। মাৰ মন্দিৰ এতিয়া আমি প্ৰৱেশ কৰিমেই, তাৰ আগত আমি হাত ভৰি ভালকৈ ধুই লওঁ। তো ইয়াতে আপোনালোকে চাইছে বহুত ভক্তবৃন্দ ইয়াতে আমাৰ মাৰ কাষলৈ আহিছে। তো ইয়াৰ আমাৰ পিছফালে চাইছে বহুত আমাৰ ৰাইজ আহিছে মাৰ আশীষ ল'বলৈ। তো এতিয়া আমিও যাম মাৰ আশীৰ্বাদ ল'বলৈ আৰু মন্দিৰৰ ভিতৰত সোমাম। তো চাই থাকক আমাৰ লগত, বলক যাওঁ এতিয়া ভিতৰলৈ যাম।
এতিয়া আমি শমশান কালীমা মন্দিৰ প্ৰাংগণৰ ভিতৰলৈ প্ৰৱেশ কৰিছোঁ। তো এতিয়া আমি এটাৰ পিছত এটা ঘণ্টি বজাম আৰু মাৰ কাষলৈ যাম, মাৰ কাষলৈ গৈ সেৱা জনাম। তো বলক। জয় বাম জয় মা তারা, জয় তারা জয় মা তারা, জয় বাম জয় মা তারা। মাগো তোর নয়নে সবার তরে দেখি স্নেহ মায়া, জানি ওই চরণে ব্যথায় শোকে পাব শীতল ছায়া। তারা তুই ছাড়া কে মুক্তি দেবে বল না এমন করে, তারা তুই ছাড়া কে শান্তি দেবে এই মন জীবন জুড়ে। এয়া আপোনালোকে মাৰ দৰ্শন কৰিলে। তো পূজা গভীৰ নিশালৈ অনুষ্ঠিত হ'ব। তো আমাৰ দেখুৱাবৰ বহুত মন আছিলে পূজা, তো সেয়া সম্ভৱপৰ নহ'ব। এতিয়া আমি মাৰ পুৰণি মন্দিৰ য'ত বিগ্ৰহ ৰখা হয় তাত আপোনালোকক লৈ যাম আৰু দেখুৱাম। বলক। জয় বাম জয় মা তারা, জয় তারা জয় মা তারা, জয় বাম জয় মা তারা। দুর্গতি নাশিনী ত্রিমুণ্ড মালিনী ত্রিলোচন তারা, দুর্গতি নাশিনী ত্রিমুণ্ড মালিনী ত্রিলোচন তারা, জয় তারা জয় মা তারা, জয় বাম। ইয়াতে মাৰ কাৰণে লৈ অনা ভোগৰ শৰাই গ্ৰহণ কৰা হয়। তো আমি মিঠাইৰ ভোগ লৈ আনিছোঁ। তো আজি আমি জমা দিম আৰু কালি এয়া লৈ ল'ম। এতিয়া আমি মন্দিৰ পৰিচালনা সমিতিৰ লগত কথা পাতিম আৰু কি কি কাৰ্যসূচী আছে সেয়া জানিবলৈ যত্ন কৰিম। বন্ধুগণ, এতিয়া শমশান কালীমা পূজা কমিটিৰ ভাইচ প্ৰেচিডেণ্ট গোপাল ভট্টাচাৰ্যী মহোদয় আমাৰ লগত উপস্থিত আছে। তেওঁৰ পৰা আমি এই পূজাখনৰ কাৰ্যসূচী কি আছে এইখিনি আমি জানিবলৈ যত্ন কৰিম। তো কি আছে কাৰ্যসূচী আমি আপোনাক জনাব। আমাৰ প্ৰতি বছৰৰ দৰে এইবেলিও আমাৰ আজি সন্ধিয়াৰ পৰা পূজা আৰম্ভ হ'ব আৰু পূজাও আমাৰ গোটেই ৰাতিখিনি চলি থাকে। প্ৰায় ৰাতি 1টা-2টামান বজাত আমাৰ পূজা শেষ হয়। প্ৰতি বছৰে এনেকুৱা হৈ থাকে, এই বছৰ তেনেকুৱাই হ'ব। এই বছৰ আমাৰ এই ক'ভিড মহামাৰীৰ কাৰণে কিছুমান প্ৰগ্ৰাম আমি সংগঠিত কৰিছোঁ। যেনেকুৱা আমাৰ আজিৰ দিনত এটা ভক্তিমূলক গানৰ প্ৰগ্ৰাম হয়, সেই প্ৰগ্ৰামটো এই বছৰ আমি বাতিল কৰিছোঁ। আৰু প্ৰতি বছৰ যেনেকুৱা আমাৰ ভোগৰ খিচুৰি এই আপোনাৰ শাৰীৰ মাজত যিটো বিতৰণ কৰা হয় সেইটো আমি এইবাৰ বাতিল কৰিছোঁ। কাৰণ প্ৰশাসনৰ পৰা কোৱা হৈছে মানে যিমানখিনি পাৰা যায় আমি মানুহৰ লগত অলপ দূৰত্ব বজাই ৰাখি বা ভিৰ কম হয় সেইখিনি কৰাৰ কাৰণে আমি কিছুমান প্ৰগ্ৰাম বাতিল কৰিবলৈ বাধ্য হৈছোঁ। বাকী আমাৰ যেনেকুৱা পূজা হয় প্ৰতি বছৰ তেনেকুৱাই হ'ব, তাত আমাৰ কোনো হেৰি নাই। ঠিক আছে, ধন্যবাদ ছাৰ আমাক কাৰ্যসূচীখিনি জনালে। ইফালে চাব, ইফালে চবে মাৰ প্ৰসাদ প্ৰস্তুত কৰাৰ কাৰণে চবে ব্যস্ত হৈ আছে। মা কালী আশীৰ্বাদ লোৱাৰ পিছত এতিয়া আমি দেৱাদিদেৱ মহাদেৱৰ আশীৰ্বাদ ল'ম। Pranam Paditam Hata Buddhi
এই বছৰেকীয়া পূজা দুদিনীয়াকৈ অনুষ্ঠিত হয়। তো আজি আপোনালোকে চালে ভক্তবৃন্দই কেনেদৰে মাৰ আশীষ ল'বলৈ আহিছে। তো কালি প্ৰসাদ বিতৰণ কৰা হ'ব। কমিটিৰ মানুহে আমাক জনোৱাৰ দৰে আগৰবাৰৰ নিচিনাকৈ নহ'লেও এইবাৰো প্ৰসাদ বিতৰণ পৰ্ব অনুষ্ঠিত হ'ব। তো আমি কালিও আহিম মাৰ প্ৰসাদ খাবলৈ। তো চাই থাকক। তো আজি দ্বিতীয় দিনা আজি আমি মাৰ মন্দিৰলৈ উপস্থিত হৈছোঁ। তো কালিতকৈ আজি আমি বেছি ভিৰ পৰিলক্ষিত হৈছে। বিগত বৰ্ষবোৰত এই মন্দিৰ পৰিচালনা কমিটিয়ে ভক্তপ্ৰাণ ৰাইজৰ কাৰণে প্ৰসাদ বিতৰণৰ ব্যৱস্থা কৰে। লগতে 10 টকা 20 টকাৰ টোকনৰ জৰিয়তে মাটিৰ হাৰিত সুস্বাদু খিচিৰি প্ৰসাদ ভক্তপ্ৰাণ ৰাইজৰ কাৰণে বিতৰণ কৰে। এইটো 10 টকা 20 টকা আপোনাৰ কুপনটো টিকেট ছিষ্টেমৰ নিচিনা হয়। তো এইবাৰ যিহেতু ক'ভিড প্ৰট'কল চলি আছে, তো পাব্লিক গেডাৰিং বেছি হোৱাৰ কাৰণে পুলিচ প্ৰশাসনৰ তৰফৰ পৰা মন্দিৰ পৰিচালনা সমিতিক জনোৱা হৈছে যে বেছি পাব্লিক গেডাৰিং হোৱাৰ কাৰণে এই যিবিলাক প্ৰসাদ বিতৰণ বা ভক্তিমূলক প্ৰতিযোগিতা এইবোৰ অনুষ্ঠিত কৰা হয়। তো মন্দিৰ পৰিচালনা সমিতিয়েও প্ৰশাসনৰ কথা অনুসৰি এইবাৰ বিগত বৰ্ষৰ দৰে অনুষ্ঠিত কৰা নাই, যদিও এইবাৰ তাহাঁতেও এটা পেকেজ ছিষ্টেমৰ নিচিনা প্ৰসাদ বিতৰণৰ ব্যৱস্থা কৰিছে। তো এইবাৰ তেখেতে সুস্বাদু খিচিৰি প্ৰসাদৰ পেকেট বিতৰণ কৰিছে ভক্তপ্ৰাণ ৰাইজৰ মিডিলত। তো আমিও আজি যাম প্ৰসাদ সুস্বাদু খিচিৰি প্ৰসাদ খাম আৰু আপোনালোকক দেখুৱাম। ভোগৰ শৰাই আমি আগবঢ়াইছিলোঁ, ত' ট'কনৰ জৰিয়তে সেই ভোগৰ শৰাই এতিয়া আমি লৈ লৈছোঁ। বলক বলক বলক, আমি এতিয়া খিচিৰি প্ৰসাদ য'ত বিতৰণ কৰা হয় সেই ঠাইৰ ওচৰলৈ যাম। বিগত বৰ্ষবোৰত এই স্থানত ডাঙৰকৈ পেণ্ডেল সজোৱা হয়। ইয়াতে ভক্তিমূলক গীত, কুইজ কম্পিটিশ্যন অনুষ্ঠিত কৰে পৰিচালনা সমিতিয়ে, আৰু এই স্থানতে ভক্তপ্ৰাণ ৰাইজৰ মাজত প্ৰসাদ বিতৰণ কৰে। তো বিগত বৰ্ষবোৰত ইয়াত দীঘলীয়া লাইন অতিক্ৰম কৰাৰ পিছতহে আপোনালোকে প্ৰসাদ খাব পাৰে, আৰু কুপনৰ জৰিয়তেও 10-20 টকাৰ আপোনাৰ মাটিৰ হাৰিত প্ৰসাদ বিতৰণ কৰা হয়। এয়া আপোনালোকে চাই আছে ৰান্ধনীয়ে পূৰা ব্যস্ততাৰে খিচিৰি প্ৰসাদ তৈয়াৰ কৰি আছে। ভক্তপ্ৰাণ ৰাইজ আহি আছে আৰু ইহঁতেও সন্ধিয়াৰ পৰা খিচিৰি প্ৰসাদ তৈয়াৰ কৰি আছে। তাহাঁতক আমি চেলেঞ্জ জনাইছোঁ কণ্টিনিউ কষ্ট কৰাৰ বাবে। এয়া চাওক, পৰিচালনা সমিতিয়ে পূৰা সুপৰিকল্পিতভাৱে আৰু ক'ভিড প্ৰট'কলৰ কাৰণে পূৰা হাইজেন মেইনটেইন কৰি ভক্তসকলৰ মাজত প্ৰসাদ বিতৰণ কৰিছে। তো আপোনালোকে চাই আছে চবে মাস্ক পৰিধান কৰিছে, হেণ্ড গ্ল'ভ পৰিধান কৰিছে। তো ইয়াক পৰিকল্পনাৰে ভক্তবৃন্দৰ মাজত তাহাঁতে প্ৰসাদ বিতৰণ কৰিছে। আমি এতিয়া লাইনত উপস্থিত হৈছোঁ। তো আমাকো এতিয়া প্ৰসাদ দিয়া হ'ব। তো ৱেইট কৰি আছোঁ। ইয়া চাওক, তো ইয়া আমাকো প্ৰসাদ দিয়া হৈছে। তো এতিয়া আমি খিচিৰি প্ৰসাদ খাই চাম। এতিয়া আমি ভিৰ কম থকা ঠাইলৈ যাম আৰু প্ৰসাদ খাই চাম। বলক। তো এয়া কালি আমি ভোগৰ শৰাই আগবঢ়াইছিলোঁ। তো ভোগৰ শৰাইৰ পৰা মোৰ ফ্ৰেণ্ড আকাশে মোক মিঠাই দিছে, তো সেয়াও আমি খাই চাম। তো ইয়াতে আমি এখন কমিটি দেখা পাইছোঁ। তো ইয়াৰ নীলকণ্ঠ কাৱৰীয়া সংঘৰ তৰফৰ পৰা তেওঁলোকে প্ৰতি বছৰৰ দৰে এই বছৰো ভক্তপ্ৰাণ ৰাইজৰ মাজত চাহ বিস্কুট বিতৰণৰ ব্যৱস্থা কৰিছে। তো আপোনালোকেও কেতিয়াবা ইয়ালৈ আহিলে খাই চাব। আৰু ইয়াত যাওঁ মিঠাইৰ টোপোলা পূৰা, মোক 2টা মিঠাই দি দিছে। মই এনেও বেছি মিঠাই নাখাওঁ, তো কি কৰিম আৰু মাৰ প্ৰসাদ যিহেতু খাব লাগিব। তো ইয়াত চাওঁ গৰম গৰম খিচিৰি, তো ইয়াত বহুত সুস্বাদু হয়। ইয়াৰ আগতো মই বহুবাৰ আহিছোঁ। ইয়াক খাবলৈ ভক্তপ্ৰাণ ৰাইজৰ মাজত পূৰা হাহাকাৰ লাগি যায়, সঁচাকৈ কৈছোঁ। বহু সময়ৰ পৰা মই প্ৰসাদখিনি এনেকৈ হাতত লৈয়ে আছোঁ, মোৰ আৰু কণ্ট্ৰল হোৱা নাই। তো এতিয়া আমি খিচিৰিখিনি আগত খাই লওঁ। তো খিচিৰি খোৱাৰ পিছত এই দুদিনত মন্দিৰৰ ওচৰে পাঁজৰে যে আলোকসজ্জা কৰা হৈছে সেইখিনি আমি মিউজিকৰ জৰিয়তে আপোনালোকক দেখুৱাওঁ বলক।
আজিৰ এপিছডত ইমানখিনিয়ে আছিল। তো আপোনালোকে চালে আমাৰ বছৰেকীয়া পূজা অনুষ্ঠিত হয় ধুবুৰী চহৰৰ মা কালী শ্মশান মন্দিৰত। তো ভিডিঅ'টো চাই কেনেকৈ লাগিলে আমাক কমেণ্টত জনাব, লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰিব ভিডিঅ'টো। চাই থাকক আমাৰ লগত প্ৰাণজিৎ এক্সপ্ল'ৰ।